হেল্ল' ফ্ৰেণ্ডসকল, মোৰ এমেজ আছাম টেক টিভি চেনেললৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা ভিডিঅ' আৰু এইটো ভিডিঅ'ত মই আপোনালোকক কি দেখুৱাম সেয়া হয়তো আপোনালোকে মোৰ ভিডিঅ'ৰ থাম্বনেইল চাই বুজিব পাৰিছে। তো আমি সকলোৱে অসমীয়া, তো অসমীয়া হিচাপে আমি অসমীয়া কেলেণ্ডাৰৰ তাৰিখ, মাহ আৰু চন কি সেয়া জানিব লাগিব, জানি থোৱা প্ৰয়োজন। হয়তো বহুতেই নাজানে যে অসমীয়া এইটো যিটো বছৰ চলি আছে এইটো কোন চন অথবা কোন মাহ, তাৰিখ কি একোৱেই নাজানে। কিন্তু আমি অসমীয়া তথাপি ইংৰাজী যি মাহ বছৰ 2020 আমি জানো সকলোৱে, সৰু ল'ৰা ছোৱালী, ডেকা গাভৰু, বুঢ়া বুঢ়ী সকলোৱে ক'ব পাৰিব 2020 চন কি মাহ কোন তাৰিখ সকলো মনত ৰাখে, কিন্তু অসমীয়া মাহৰ তেওঁলোকে গুৰুত্ব নিদিয়ে। অসমীয়া হিচাপে মই ভাবোঁ যে অসমীয়া মানুহে অসমীয়া যি কেলেণ্ডাৰ সেয়া ব্যৱহাৰ কৰিব লাগে আৰু কোনটো মাহ, কেই তাৰিখ আৰু কোনটো চন চলি আছে সেয়াও জানি থোৱা ভাল আৰু অসমীয়া হিচাপে জানি থ'বই লাগিব আৰু এইটো আমাৰ গৌৰৱৰ বিষয় হ'ব। তো যিকে নহওক, আজি আমি যিহেতু বৰ্তমান ডিজিটেল যুগ হয়, তো সেইবাবে আজিকালি বহুতেই কেলেণ্ডাৰ নিকিনে, ঘৰত আনি নথয়, মোবাইলৰ সহায়তে কেলেণ্ডাৰ চায়। তো মোবাইলতে অসমীয়া কেলেণ্ডাৰ আপোনালোকে এটা ভাল শুদ্ধ এখন কেলেণ্ডাৰ কেনেকৈ ডাউনলোড কৰিব আৰু ডাউনলোড কৰি মোবাইলত ৰাখিব আৰু আপোনালোকে চাব পাৰিব ইংৰাজী মাহ আৰু অসমীয়া মাহ দুয়োটা একেলগে চাব পাৰিব আৰু কেই তাৰিখ কিমান চন সকলো আপোনালোকে চাব পাৰিব। তো এতিয়া আৰু পলম নকৰোঁ, তো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ মোৰ ভিডিঅ'টো চাই থাকিব, তেতিয়াহ'লে খুব ভালদৰে বুজিব পাৰিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, এতিয়া আপুনি প্ৰথমতে আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰ অ'পেন কৰিব। তো আপোনালোকে খুব সুন্দৰকৈ চাব, প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো মই মোৰ মোবাইলৰ প্লে ষ্ট'ৰ অ'পেন কৰিলোঁ আৰু প্লে ষ্ট'ৰ অ'পেন কৰাৰ পিছত আপোনালোকে চাৰ্জিং বক্সত লিখিব আছামিজ কেলেণ্ডাৰ 2020 লিখিলে আৰু লিখি লোৱাৰ পিছত আপোনালোকে আপোনালোকৰ সন্মুখত যিটো দেখিবলৈ পাইছে প্ৰথমতেই যিটো আছে আছামিজ কেলেণ্ডাৰ, এইটো মই ইনষ্টল কৰিছোঁ। তো মই ইনষ্টল আছেই, মই কেৱল অ'পেন কৰিম আপোনালোকক দেখুৱাৰ বাবে। তো আপোনালোকে ইনষ্টল কৰি ল'ব, মই কেৱল অ'পেন কৰিম। তো মই অ'পেন কৰিলোঁ। তো অ'পেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা আহিব আৰু এনেকুৱা অহাৰ পিছত ইয়াতে লিখা আছে কেলেণ্ডাৰ। তো ইয়াতে আপোনালোকে ক্লিক কৰিব। তো মই ক্লিক কৰিলোঁ। আৰু ক্লিক কৰাৰ পিছত তো আহি গৈছে আমাৰ অসমৰ মৰমৰ কেলেণ্ডাৰখন। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে এইটো অসমীয়া মাহৰ মাঘ মাহ আৰু চনটো হ'ল 1426 আৰু এইটো জানুৱাৰী মাহ 2020। আজি জানুৱাৰী মাহৰ 20 তাৰিখ হয়, সেইটো আছে। তো মই আপোনালোকক দেখুৱাই আছোঁ আজিৰ যিটো তাৰিখ, সেই তাৰিখটো এইটো হয় আজিৰ তাৰিখটো। তো মই জুম কৰি ইয়াতে মই ক্লিক কৰিম, ইয়াতে মই ক্লিক কৰিম। তো ক্লিক কৰিলে কি আহে আপোনালোকে চাব। তো মই ক্লিক কৰিলোঁ। তো ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে আজি 20 জানুৱাৰী 2020, আজি বাৰ হ'ল সোমবাৰ আৰু 1426 ভাস্কৰাব্দ আৰু 1941 শকাব্দ। আজি কেশৱ মহন্তৰ জন্মদিন। আৰু তলপিনে আহোঁ, কি আছে চাওঁ।
আজি গুৱাহাটীৰ সূৰ্যোদয় হৈছে আপোনাৰ সূৰ্যোদয় হৈছে 6:12 আৰু সূৰ্যাস্ত যাব 4:57 এইটো গুৱাহাটী আৰু আশে-পাশে যেটো হেতু বেলেগ হ'ব মই আপোনালোকক দেখুৱাই আছো এইটো শিলচৰ এইটো বেলেগ ডিব্ৰুগড় এইটো বেলেগ যোৰহাট বেলেগ তেজপুৰ বেলেগ সকলো বেলেগ আপোনালোকে প্ৰথমৰ পৰাই চাব পাৰিব আৰু এটা কথা আপুনি যদি 2021 যদি আহি যায় তেতিয়া হলে বছৰটো চেঞ্জ হৈ যাব আপোনালোকে চেঞ্জ কৰিব পাৰিব আৰু মাহটো এনেকুৱা কৰিলে মাহটো চেঞ্জ হ'ব তো আপোনালোকে দেখিবলৈ পাইছে তো এনেকৈ কৈ আপোনালোকৰ যি অসমীয়া ক্যালেন্ডাৰ আপোনালোকে চাব পাৰিব তো মই যদি আপোনালোকে ভালদৰে দেখাব পাৰিছে তেতিয়া হলে ভালেই আৰু মই ভাবো যে আপোনালোকে নিশ্চয় এইটো এপছ ইনষ্টল কৰিব অথবা ডাউনলোড কৰিব আৰু যদি ভাল লাগিছে নিশ্চয় ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো আপুনি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰক অতি সোনকালে আৰু আমাৰ লগতেই থাকক যাতে আপুনি নতুন ভিডিও পাব পাৰে আৰু সাবস্ক্ৰাইবৰ কাষত যেটো বেল আইকনটো হেতু আছে হেতু বজাই দিব যাতে মোৰ নতুন ভিডিও আপুনি সকলোতকৈ আগত চাব পাৰে তো আমাৰ লগতেই থাকিব সাবস্ক্ৰাইব কৰি আমাৰ সহায় কৰিবলৈ আপোনালোকে নতুন ভিডিও পাবলৈ আমাক উৎসাহ দিবলৈ তো আজিলৈকে ইমানেই আকৌ নতুন ভিডিও লৈ আপোনালোকৰ কাষলৈ আহিম তো আজিলৈকে ইমানেই ধন্যবাদ